Hello everyone, আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু এইজনীক চাওক, এইজনী উঠি পুৰা খেলি আছে এতিয়া আৰু ময়ো কাম চামবিলাক কমপ্লিট কৰি পেলাই ধুনীয়াকৈ তাইৰ লগত খেলি আছো আৰু ডাঙৰ মাইনাটো নাই, তাই স্কুল গৈছে আৰু এইজনী এতিয়া মোৰ লগত পুৰা খেলি খেলি একদম বদমাছি কৰি আছে। হয়নে কোৱা কোৱা হয়নে? তাইক চব লাগে, ইটো লাগে সিটো লাগে। এঠাইত বহি আছোঁ যে নাথাকে, এতিয়া অকণমান ফুৰাব লাগিব। বাকী আৰু ভিডিঅ'টো ষ্টাৰ্ট হৈ গ'ল, আপোনালোকক দেখুৱাই থাকিম আজি দিনটো কি কৰোঁ, চাই থাকিব। আৰু এতিয়া মই বনাই আছোঁ ভাত দুপৰীয়া। আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ, এয়া এগ কাৰী, মানে পনীৰ অকণমান মছলা টাইপৰ এনেকৈ বনাওঁ আৰু লগতে দাইল বনাইছোঁ, ভাতটোও বহাই থৈছোঁ। আৰু এতিয়া স্কুল আনিব যাবৰ হ'লে মাইনাক তাড়াতাড়িকৈ ভাতকেইটা খোৱাই, মানে জলদি খোৱাই লওঁ, কাৰণ সৰু মাইনা খোৱাই নাই। তাই শুলে অকণমান ভাল হয় মোৰ ভাতটো বনাবলৈ, কিন্তু তাই খোৱা নাই কাৰণে আৰু উপায়টো নাই, এনেকৈ থৈ পেলাই যাব লাগিব। তাকে মা আছে বাৰু, মাৰ লগত তাই খেলি আছে আৰু ভাত বনাইছোঁ। এতিয়া তাইক আঠাইকো আনিব যাওঁ। আজি এনেকৈ চিম্পুলকৈ বনাইছোঁ আৰু বেলেগ একো নাই, কেতিয়াবা এনেকুৱাকৈও খাবৰ মন যায় সেইকাৰণে। আৰু ডাঙৰ মাইনাক স্কুলৰ পৰা লৈ আহি ভাত পানী খালোঁ। খাই মোৰ এটা পাৰ্চেল আহিলে, তাকে ভাবিলোঁ খুলি লওঁ। মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই পাৰ্চেলটো, আৰু একচুৱেলি বস্তুটো কি আছেতো মই জানোৱেই, তথাপিও এবাৰ আপোনালোকৰ ওচৰত খুলি দেখুৱাই লওঁ। আৰু মানে মই ঘৰত ব্যৱহাৰ হৈ থকা বস্তু এটাই অৰ্ডাৰ কৰিছিলোঁ। এইটো হৈছে ধূপকাঠি, হয়তো ধৰিব পাৰিছে। ধূপকাঠি এনেও আমাক বহুত লাগিয়ে থাকে আৰু ডেইলি ইউজ হয় এই বস্তুটো, গতিকে ভাবিলোঁ এনেওতো বেছিকৈ আনি থোৱাই হয়, এবাৰ মিছ'ত অফাৰ পোৱাৰ কাৰণে আৰু বহুতকেইটা একেলগে থাকে কাৰণে আৰু বেলেগ বেলেগ গোন্ধৰ, চ' ভাবিলোঁ একেবাৰে অৰ্ডাৰ কৰোঁ আৰু আনিব পাৰে আপোনালোকেও। এইটো বস্তু এনেও আমাৰ ঘৰত ব্যৱহাৰ, আৰু মই ইউজ কৰি একচুৱেলি আগতেও আনিছিলোঁ এপেকেট, ভালে পাইছোঁ, সেইকাৰণে এইটো মই ছেকেণ্ড টাইম অৰ্ডাৰ কৰিলোঁ। তো ইয়াতে বেলেগ বেলেগ গোন্ধৰ বহুতকেইটা ধূপকাঠি পোৱা যায় আৰু 5টামান আছে চাগে, আৰু যোৱাবাৰো 5টাই আছিলে, এইবাৰো 5টাই আহিছে। তাৰপিছত আৰু এটা চুইট ৰ'জ বুলি, এইটো যোৱাবাৰ দিয়া নাছিলে, এইবাৰ এটা মানে চেম্পল এটা পঠাইছে, মানে এইটো ইউজ কৰি চাব দিছে আৰু কেনেকুৱা হয় গোন্ধটো। আৰু ধূপকাঠি এডাল ইমান মানে বহুত টাইমলৈ ধূনা জ্বলালে মানে যেনেকুৱা গোন্ধ হৈ থাকে ঘৰটো, ছেম তেনেকুৱা, মানে বহুত বেছি ভাল হয়। চ' সেইকাৰণে মই এইটো ছেকেণ্ড টাইম অৰ্ডাৰ কৰিছোঁ। আৰু এইটো লগতে দিছে ষ্টেণ্ড, এনেকৈ ৱালত লগাই থ'ব পাৰি ধূপটো দিয়াৰ কাৰণে মানে, আৰু ভাল লাগিছে। এইটো ফ্ৰী দিছে, যোৱাবাৰো এইটো দিয়া নাছিলে, এইবাৰ দিছে। আৰু একেটা ফ্লেভাৰো আছে, চেণ্ডালউড, আয়ুৰ্বেদিক গুগল, লোবান, ফেণ্টাচিয়া, চুইট ৰ'জটোতো মোক চেম্পল দিছে, আৰু লাষ্টৰটো এইটো কেৱাডা, গতিকে এই 5টা মানে দিছে আৰু ইউজ কৰি ভালে পাইছোঁ, চ' আনিলোঁ এইটো সেইকাৰণে। আৰু এতিয়া মই আহি গ'লোঁ ফেঞ্চি বজাৰত। ফেঞ্চি বজাৰততো ভিৰ থাকিবই, কাৰণ অহাকালি ধনতেৰাছ আৰু লগতে দিৱালী আহি আছে, দীপাৱলীৰ কাৰণে এইবিলাক। বাকী আৰু আজি ফুটপাথত এখন দোকানো বহিব দিয়া নাই, ধনতেৰাছৰ কাৰণেই চাগে। আৰু আহিয়ে মই এয়া ৰংগলী বনাবৰ কাৰণে, আৰু ধনতেৰাছত বহুতে ৰংগলীটো বনায়ে, ময়ো নিজে কেতিয়াবা ট্ৰাই কৰোঁ বনাবলৈ, কিন্তু এই বস্তুকেইখনেৰে মানে বনাবলৈ বহুত বেছি ইজি হয়, তাৰ কাৰণে চাইছোঁ, কিন্তু নালাগে বাৰু নিকিনো। মই এনেই দেখুৱাই দিলোঁ আপোনালোকক, আৰু দামবিলাকো বহুত বেছি কৈছে, তাতকৈ নিজে কিবা এনেকৈ ইউটিউবত চাৰ্চ কৰি পেলাই চালেই বনাব পাৰি। কালাৰটো লৈ যাম বাৰু, কালাৰ কেইপেকেটমান লৈ আনিলোঁ, আৰু বাকী এনেকুৱা ধৰণৰ বনাব পাৰি সেই বস্তুটোৰে। আৰু দোকানবিলাক আজি প্ৰায় বাহিৰৰ দোকান এখনো নাই, মানে এই বহিব দিয়াই নাই। আৰু লগতে আনটো ফালে এয়া দিৱালী বুলি ক'লে আমি লাইটৰ এই চখটো থাকেই প্ৰত্যেক বছৰে, আৰু দিৱাত বিভিন্ন ধৰণৰ নতুন নতুন চাকি ডিজাইন ওলাইছে, তাৰ পৰাও ল'লোঁ কিবা কিবি। আৰু চাকি ডিজাইনাৰ চাকি লোৱাতকৈ মই ভাবোঁ সেই যিটো আমাৰ মাটিৰ যিটো দামটো কম হ'লে সেই চাকিটোৱে ভাল, কিন্তু তথাপিও ডিজাইনাৰ চাকি মাইনাই ল'ব বিচাৰিলে কাৰণে ল'লোঁ। আৰু লগতে লাইটিংবিলাক চাওকচোন, ইমান ধুনীয়া ধুনীয়া, মানে বহুত ডিজাইনৰ ওলাইছে, মানে বেলেগ বেলেগ ধৰণৰ আৰু নতুন নতুন ডিজাইনৰ, ইমান মৰম লগা, আৰু দামবিলাকো বহুত বেছি হয়। আৰু এই ওলোমাই থৈ দিয়াকেইটা মোৰ বেছিয়ে পচন্দ লাগিলে, কিন্তু লাইট মোৰ একেবাৰে কিনা নহ'ল, মই জাষ্ট চাইছিলোঁহে। আৰু এইফালে ফুলজাৰি,
কলগছ এইবিলাক কিবা কিবি চালোঁ আৰু লৈও আনিলোঁ কেইপেকেটমান। আৰু এনেও লাগিবই, দিৱালী আহি আছে, তাৰ কাৰণে ইয়াত যিহেতু কমতে অলপ পোৱা যায়। আৰু এতিয়া এয়া চাওমিন খাই আছোঁ। ঘৰলৈ আহিলোঁ, আহি পালোঁ। আহোঁতে লৈ আনিছিলোঁ চাওমিন আৰু ৰোল, তাকে এতিয়া খাই আছোঁ। আৰু বাকী বহুত বেছি ভিৰ আছিলে আজি ফেঞ্চি বজাৰত, আপোনালোকক দেখুৱালোৱে। কিবা কিবি আনিলোঁ দিৱালী বুলি। আৰু ধনতেৰাছো কালিৰ পৰা লাগিব চাগে, তো তাৰ কাৰণে বাকী আৰু অকণমান দেখুৱালোঁ আপোনালোকক ইমান ভিৰ হৈছে। যাওঁতে বেছি পোৱা নাছিলোঁ, আহোঁতে বেছি ভিৰ পালোঁ, আৰু জামটোতো আছেই। বাকী আৰু এতিয়া ভাগৰো লাগিছে, ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ, ইমানখিনিয়ে ৰাখিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিল, আৰু আপোনালোকে দিৱালীৰ বা ধনতেৰাছ বুলি বজাৰ কৰিলে নে নাই ক'বচোন কমেণ্টত। আৰু মোৰো অলপ চলপ এনেকৈ কিবা কিবি আনিলোঁ। আৰু নেক্সট ব্লগত আপোনালোকক লগ পাম। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, বাই বাই।